Hello everyone, স্বাগতম জনাইছো মোৰ জয়ন এটি ভিডিঅ'লে আৰু আজি মানে ফাইনেলি আহি পালে বিয়াৰ দিনটো সো কাৰ বিয়া কি কথা আপোনালোকে এই ব্লগটোত দেখিবলৈ পাব এতিয়া বাজিছে 9:30 ৰাতিপুৱাৰ আমি আবেলি যাম এতিয়া মানে অকমান এনে ভাবিলো মই দিনটো কি কৰোঁ আপোনালোকক দেখুৱাও সো ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰোঁ এতিয়া বহি মেলি আছো আৰু ধুনীয়াকৈ চাহ ঘৰতে খাই ল'লোঁ মায়ে চাহ বনাইছিলে আৰু এইফালে ছাৰ আমাৰ বিচনাত বিয়া ঘৰৰ পৰা আহিলে এতিয়া ইয়াৰ বিচনাত পৰি আছে চাই দিয়া এইফালে ঘৰৰ পৰা আহিলোঁ তাৰপিছত অলপ পাছত আকৌ গৈ আছোঁ এতিয়া পিছত মানে খাবলৈ যাম আমি ধুনীয়াকৈ ৰেডি হৈ মেলি যাম মই যোৱা নাছিলোঁ তেওঁ হৈছিলে ভিডিঅ'ৰ ক্লিপবোৰ লৈ আহিলে মই দিবলৈ কাৰণ মই এতিয়া যোৱা নাছিলোঁ সো বলক এতিয়া আপোনালোকক দৰাৰ গা ধোৱাৰ পৰ্বটো দেখাওঁ আমাৰ দৰা নমস্কাৰ এইটো সখী সখী পানীবিলাকেতো ইমান ডাঙৰ ডাঙৰ পিঠাব tak bisikin deh, পিঠিটো নাচাই নহয় আগফালেহে দিব লাগিছিলে মুখটোহে চাব এতিয়া আমি এয়া বিয়াৰ কাৰণে ওলাই আছোঁ দুজনীয়ে আৰু এয়া হৈছে মোৰ ননদ চ' তাইকো ওলাই দি আছোঁ ধুনীয়াকৈ আৰু ময়ো ওলাম এতিয়া লাহে লাহে অকণমানকৈ ওলাই আছোঁ এওঁ বিয়া ঘৰতে আছে অহাই নাই এতিয়া এওঁ আহিব একেলগে যাম গোটেইখিনিয়ে দাদা আৰু বৌ আহি আছে আমাৰ মেকআপ মেলি দিয়ে চবতো তাই যিহেতু সৰু হৈয়ে আছে সেইকাৰণে অকণমান লগাই আছোঁ একদম লাইট মেকআপ এটা কৰি দিছোঁ তাইক আৰু তাইক মেকআপ কৰি দিব লাগে সেইকাৰণে মই অকণমানকৈ তাইক মেকআপ কৰি দিলোঁ মই ৰেডি হৈ গ'লোঁ বিয়াৰ কাৰণে আৰু এইফালে আমাৰ ভণ্টি এয়া মানুহজন ৰেডি হোৱাই নাই এতিয়ালৈকে ৰেডি হ'মহে মই ৰেডি এইযোৰ আপোনালোকে আগতেও ব্লগত দেখা পাইছে মোক বহুত ভাল লাগে এইযোৰ সেইকাৰণে পিন্ধিছোঁ বাৰু দেখাই আছোঁ এতিয়া ধুনীয়াকৈ ওলাই মেলি ৰখি আছোঁ দাদাহঁত আহিলে মানে ওলাই দিম আমাৰ দাদা ফাউণ্ডেশ্যন লগাই আছে বৌয়ে মেকআপ কৰি দি আছে বিয়াত আমি ওলাই আছোঁ ফেনটো মুখে লাগে তুমি কিয় লৈ আছো ফেনটো যাম মই ফালে ঘূৰি আছো মেকআপ আৰ্টিষ্ট বগা কৰি দি আছে বৌয়ে আজি বিয়া খাম বুলি লঘোণাই আছে চাগে এয়া আমি যাব ওলালোঁ আমি ওলাই মেলি এতিয়া যাবলৈ ওলালোঁ বিয়ালৈ ধুনীয়াকৈ ওলাই মেলি লৈছোঁ এয়া আহি পালোঁ আমাৰ বিয়া ঘৰ আৰু এয়া হৈছে দৰা আমাৰ
এতিয়া আমি চিৰাদৈ খাবলৈ লৈছোঁ আৰু দৰা হৈছে আমাৰ এওঁ মানে হিৰণ্যৰ সৰুৰে লগৰ চ' মোক ইনভাইট কৰিলে। অকণমান ওলাই আহিছোঁ, গিফ্ট চিফ্ট দি ল'লোঁ। অকণমান দেৰিকৈ ভাত খাম ন, এতিয়া ভোক নাই, এতিয়া বাজিছে 5টা, সেইকাৰণে এনেকৈ খাই দিলে। হাই ৰেডি চিধা থিয় হওঁ, বেগা কিয় থিয় হৈছোঁ? বাইক আহি যে পলাব লাগিব। খাই দিয়াচোন তোমালোকে। মই খাই দিওঁ। এই আমাৰ পাৰ্টনাৰ কৃষ্ণা ভণ্টি আছিল ন অংকিতাৰ ভণ্টিটো আছিলে। কাৰ আছিলে? ৰোহৰ বোমদাৰ। আচ্ছা আচ্ছা আচ্ছা। এয়া আমাৰ মানুহজনী, ইফালে খানা চলি আছে। তই ভাবিলি কেটাৰিং পাৰ্টি? এয়া তাই বান্ধৱী পাই গ'লে, এটা যাব নিবিচাৰে ঘৰ এতিয়া। আগৰে চিনাকি, কিমান বছৰ চিনাকি হ'ল। এয়া আমাৰ দৰা আমাৰ লগতে বহি আছে। নমস্কাৰ।